গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ? কেনে আছে আপোনালোক? আশা কৰোঁ ভালেই আছে। আৰু ইয়া ৰাতিপুৱা উঠিলোঁ, ইয়া চাইছে বেলিৰ পোহৰ আহি আছে ৰুমৰ ভিতৰত। চ' আজি অলপ দেৰিয়ে হ'ল উঠোঁতে, আৰু আজি এঠাইত যাম আৰু সেইটো আপোনালোকক দেখুৱাম। আয়ানৰ পাপা আৰু আয়ান চাওঁ আয়ানে কি কৰি আছে, ৰ'ব দেখুৱাই আছোঁ। আৰু ইফালে আয়ানে জোলনা চলাই আছে। কি কৰি আছে পাপা? আহিছে আৰু ইফালে মেহেন্দি লগাই আছোঁ। ফুৰিব যাম যেতিয়া মেহেন্দি নলগালে হয় নেকি, সেইকাৰণে এয়া চিম্পুলকৈ লগালোঁ। এতিয়া গা পা ধুই আহি অলপ ৰ'দত বহিলোঁ। এয়া ৰ'দত বহি আছোঁ। এতিয়া মূৰটো তামাম বিষাই আছে, সেইকাৰণে ৰ'দত বহি আছোঁ। অলপ পিছতে ওলাম বাৰু, ফুৰিব যাম যে কৈছিলোঁ। অলপ পিছতে ৰেডি হ'ম। আয়ানৰ পাপা মানে অলপ ঢিঙত গৈছে, তাৰ পৰা আহি আমি যাম আকৌ। মূৰটো বহুত বিষাই আছে, সেইকাৰণে ভাবিলোঁ অলপ ৰ'দ পোৱালে ভাল লাগিব কিজানি, সেইকাৰণে ৰ'দত বহি থাকিলোঁ। আৰু আপোনালোকে চাই যাব গোটেই ভিডিঅ'টো, ক'ত যাওঁ কি কৰোঁ সেইটোতো আপোনালোকে দেখিবই, চাই যাব ভিডিঅ'টো। আৰু এতিয়া আমি ঢিং হৈ গৈ আছোঁ। এইটো ঢিঙৰ ডিলাইট চুইটছত সোমালোঁ মিঠাই চিঠাই কিবা ল'বলৈ। হাজবেণ্ডে মিঠাই লৈ আছে আৰু মই অকণমান ভিডিঅ' কৰি দিলোঁ। আৰু ইয়াতে ৰখি আছোঁ। আয়নৰ পাপাই ATMত গৈছে টকা উঠাবলৈ, সেইকাৰণে আয়নক লেজ খাব দিছোঁ। আৰু এইফালে আয়নৰ পাপাই তেল ভৰাই ল'লে। আৰু ইফালে চাওক, আবেলিৰ আকাশখন কিমান ধুনীয়া দেখি, আৰু সঁচাই প্ৰকৃতিৰ মনোমোহা বহুত ধুনীয়া। হেই গাইজ, ফাইনেলি আহি পাই গ'লোঁ। ৰাতি হৈ গ'ল আৰু পালোহি আহি। আৰু আপোনালোকক কি কৰোঁ নকৰোঁ চব দেখুৱাই থাকিম, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। বহুত টায়াৰ্ড হৈ আছোঁ। আৰু এতিয়া কাপোৰ খুলি লওঁ, মেখেলা পিন্ধি আহিছিলোঁ। এয়া কাপোৰযোৰ খুলি লওঁ, আকৌ লগ পাই আছোঁ। আহি মিঠাই চিঠাই কিবা দিছিলে, সেইখিনি ভিডিঅ' নকৰিলোঁ। আৰু এতিয়া চাহ খাই আছোঁ। লাল চাহ বনাব গৈছিলোঁ, মোৰতো অলপ বিষাই আছিলে, সেইকাৰণে বা লাল চাহ বনাই দিছে, সেইখিনি অলপ ভিডিঅ' কৰিলোঁ। আগতে দাদা আছিলে কাৰণে নকৰিলোঁ। আৰু ইফালে বা কিবা কৰি আছে পাকঘৰত, মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। বা গমেই নাপালে, এতিয়া ভিডিঅ' কৰিলোঁ। আৰু ইফালে বা কৈছে তৰকাৰীটো চোৱাচোন কেনেকুৱা হৈছে, মই অলপ লৰাই দিছোঁ। আহিলোঁ এতিয়া, ৰাতিয়ে আহিছোঁ, আপোনালোকক কৈছোঁৱেই। চাহপাহ খাই এতিয়া ডিনাৰ কৰিলোঁ, সকলোৱে মিলি একেলগে, দাদা বাইদেউ সকলোৱে মিলি একেলগে ডিনাৰ কৰিলোঁ। আৰু এইফালে চাওক, দুইটা মোবাইল চোৱাত পূৰা বিজি, কাৰ্টুন চাই আছে। আৰু সিফালে কাৰ্টুন চাই আছে আয়নেও। এতিয়া আৰু কি কৰিম, এতিয়া শুই থাকিম আৰু লগ পাম কালি কি কৰোঁ কি নকৰোঁ চব দেখুৱাই থাকিম। কালি গুচি যাম ঘৰত। আৰু এইখন নতুন ৰুম বনাই আছে, বনোৱা হ'লেই প্ৰায়, সেইকাৰণে আমাকো মাতিছে আহি চাই যোৱা। বা মাতিছে, দেখুৱাই দিছোঁ ৰ'ব। এয়া চাওক, আহি টোপনি নাযায়, বিচনা চেঞ্জ হৈছে কাৰণে নেকি, কি দুষ্টমি চলাই আছে। গুড মৰ্ণিং ফ্ৰেণ্ডছ, এয়া বাৰ ঘৰত আজি ৰাতিপুৱা। আৰু ইফালে আহিলোঁ বা লগাই থোৱা খেতি চাবলৈ। ইয়ে চাওক, মূলা খেতি কৰি থৈছে, তাৰপিছত উৰহী গছ লগাই থৈছে, দেখা পাইছে নহয়।
এইবিলাক চব বাঁহ লগাইছে। বাঁহ লৈ আহিছে যে এইখিনি চাইজো অলপ বাৰীৰ পিছফালে। এয়া চাওক ইমান ধুনীয়া মূলা খেতি আৰু চব গছ গছনি লগাই থৈছে। এইফালে অমিতা গছ আছে, এইফালে ইয়া উৰহি গছ উৰহি হৈ আছে। আৰু সেইফালে আছে ধুনীয়া পকা ধাননি পথাৰ। বহুতেই ভাল লাগে ইয়াৰ পৰিৱেশটো। কি কৰি আছা তুমি? ভিতৰত যোৱা, এইটো বাৰ ল'ৰা হয়। ভিতৰত যোৱা, তুমি কি কৰি আছা মামা? এইয়া হাই কৈ দিয়া। আৰু এইটোৱেই হ'ল আমাৰ বাৰ ঘৰ। সন্মুখৰ ফালে অলপ দেখুৱাই দিলোঁ। কেনেদৰে আপোনালোকে কমেণ্টত জনাব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে ন'টিফিকেশ্যনটো আগতে পায়। বহুত ভাল লাগি আছে। কেতিয়াবা এনেকৈ ফুৰিব লাগে মাজে মাজে, তেতিয়াহে মানে ৰিষ্টাটো অলপ থাকি যায়। মানুহে কথাত আছে নহয়, যিমানেই ৰিষ্টা নাথাকক কিয়, যিমানেই আপোন মানুহ নাথাকক কিয়, অহা যোৱা নাথাকিলে ৰিষ্টা বোলে অলপ লেহেমীয়া হৈ যায়। সেইকাৰণে ৰিষ্টা থাকিব লাগে, অহা যোৱা থাকিব লাগে। ফাইনেলি ৰেডি হৈ গ'লোঁ, এতিয়া যামগৈ বাৰ ঘৰৰ পৰা। আৰু মনটো বেয়া লাগি আছে বাক থৈ যাবলৈ। বাও কেনেকৈ কৰি আছে, ইমান দিন আহিছে, আজি থাকিব কৈছিলে কিন্তু নাথাকোঁ আজি। আয়নৰ পাপা আকৌ এঠাইত যাব, সেইকাৰণে যামগৈ এতিয়া ওলাম আৰু। ৰেডি হৈ গ'লোঁ। বাই বাই দিয়া। মিমি বাই বাই। যাব। আৰু এইখন যে অলপ ভিডিঅ' কৰি ৰাখিলোঁ, এইখন বৰদোৱা হয়, শংকৰদেৱৰ জন্মস্থান। সেইকাৰণে অলপ ৰাখি থলোঁ। আৰু এখন স্কুল, এখন লগতে শংকৰদেৱ য'ত মানে জন্ম হৈছিল তাৰ লগতে এইখন স্কুল। সেইখন বাটেৰে আমি গৈ আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, ফাইনেলি আহি পাই গ'লোহি ঘৰত। আৰু এইফালে চাওক আমাক কিমান ইনচাল্ট কৰিছে, ব্লেংকেট লৈ শুই আছে, কথাই ক'ব পৰা নাই, ইমান আহি উঠিছে। আমি ফুৰি আহিছোঁ কাৰণে ইমান ইনচাল্ট ইহঁতৰ। আজিলৈ আহিছোঁ, তেন্তে আকৌ লগ পাম পুনৰ এটা ব্লগলৈ। তেতিয়ালৈকে আপোনালোক সুস্থ থাকক, ভালে থাকক। বাই বাই।